ৰাইজ নমস্কাৰ জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। বৰ্তমান হ'ব কি মানে মই ইমাৰ্জেঞ্চি ঘৰত যাব ওলাইছোঁ, মানে দেউতা বহুত বেমাৰ। ত' সেইটো কাৰণে 12:01 বজাত খবৰটো পালোঁ, ঘৰৰ পৰা ফোন মাৰিলে বৰ্তমান মানে মেডিকেলত ভৰ্তি কৰাইছে ICUত। চ' সেইটো কাৰণে যাবই লাগিব, উপায় নাই। ধুমাধুম গৰমৰ পৰা ওলাই আহি ভিডিঅ' কৰা নহ'লে, কাৰণ ইমান হেৰিত ভিডিঅ' কৰাটো মই ভাল নাপালোঁ। মানে মন নগ'লে খৰ ধৰ কৰি কোনফালে কি কৰিম, পইচা কোনফালে কি মেনেজমেণ্ট কৰিম কৰি টিকেট কাটি এই বৰ্তমান ফ্লাইটত মানে কি এয়াৰপৰ্ট পালোহি। এয়াৰপৰ্টত বহি আছোঁ বৰ্তমান। তাকে ইয়াৰ পৰা যাব ভূৱনেশ্বৰ, তাৰপিছত তাৰ পৰা যাব গুৱাহাটী, 1 ষ্টপ হয়। তাকে ধুমাধুম ওলাওঁ, সকলোকে আশীৰ্বাদ কৰিব যাতে সোনকালে ভাল হয়। কাইলৈ ৰাতিপুৱা পাই যামগৈ 8টা বজাত, 8:10 মান লাগিব, পাই যামগৈ।